সোণোৱাল দা আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি যাবলৈ ওলাইছোঁ মানে চাচনিখন আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। মানে চাচনি যাবলৈ ওলাইছোঁ মানে মামা ঘৰত যাবলৈ ওলাইছোঁ। মানে মামা আইতা আৰু ককা মানে আমাৰ ঘৰলৈ আহিব, তো আনিব যাব ওলাইছোঁ। আৰু আজি আপোনালোকক তাকে দেখুৱাম আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, যিসকলে ছাবস্ক্ৰাইব কৰা নাই। আৰু মোৰ লগত যাব মোৰ লগৰ এজন, মানে কি হ'ল এইবাৰ যে নামৰূপ গৈছিলোঁ লগৰজন সি আহি আছে, তো দেখুৱাই দিম আৰু এতিয়া সি মানে তেল চাই থৈ দিব কৈছে, তেল অলপ লৈ লওঁ আৰু যাওঁ। এই দোকান নতুন নতুন বস্তু আহিছে ইয়াত, এয়া ফুলদানি লগতে প্লাষ্টিকৰ বস্তু আহিছে আৰু পূৰা মানে ভাল লাগিছে। সেই দোকানৰ ভিতৰত এয়া মানে গুদাম ঘৰ আৰু এইফালে দাদাই মোবাইল বনায়, এইফালে মোবাইল বনোৱা দোকান। তাৰপিছত তেলটো নাই এতিয়া, বাকী এইখনে দোকানখন আৰু দদাই দোকান হয় আমাৰ। গাড়ীত উঠি গ'লোঁ, লগতনো আহি গ'ল। আৰু আহি আমি পাই গ'লোহি মোৰ মানে সৰুৰ পৰা ক্লাছ 8ৰ পৰা 10লৈ পঢ়িছিলোঁ আৰু এখন স্কুলত মানে মেট্ৰিক দিছিলোঁ আৰু ইয়াৰ পৰাই। এখন হৈছে দীঘলবিল উচ্চ মাধ্যমিক বিদ্যালয়, ইয়াত পঢ়ি ভাল লাগিছিলে মানে পূৰা ফূৰ্তি আৰু শৈশৱকাল। এয়া হৈছে দীঘলী গাঁৱৰ শিৱ মন্দিৰ, মানে চাচনিৰ এটা ধুনীয়া শিৱ মন্দিৰ আৰু মজা। তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনা, ৰূপালী জোনা, বেছি দিন নদেহা হন্দা চিঠিত লৈ আনিম তোমাক, লৈ আনিম তোমাক। ৰং ৰঙাকৈ দুগালতে ৰৈ মৰমবোৰ যাচি দিমে গৈ, সুখতো হবাহি দুখতো হবাহি মোৰ। তুমি মোৰে দেখা জান, মৰমতে মোলে অভিমান কিলৈ কৰা সুধি চাম। তোমাৰ দৰে কোন হ'ব আন, তুমি মোৰে দেখা জান, মৰমতে মোলে অভিমান কিলৈ কৰা সুধি চাম। ৰং ৰং ৰঙাকৈ দুগালতে ৰৈ মৰমবোৰ যাচি দিমে গৈ, সুখতো হবাহি দুখতো হবাহি মোৰ। মই তুমি যে আমি হম ভগাই কৰি যাখন, মৰমৰ অলংকাৰ কথা বাচে নাই ধন, আয়তিয়ে জুৰিব আমালে জোৰা নাম, উৰণি টানি লৈ তোমালে বাটে চাম। মানে ব্লগ বনাই মানে আহি আছিলোঁ ন, আপোনালোকৰ এই সুদৰ্শন থিয়েটাৰখন দেখাই আছিলোঁ ন, এই ৰাস্তাতে পাহৰি থাকিছোঁ মানে আগলৈ আহি গৈছোঁ, এতিয়া আকৌ ঘূৰি গৈছোঁ। হ'ব আগলৈ নিয়া। আৰু এয়া হৈছে চাচনি জাতীয় বিদ্যালয়, বহুত সুন্দৰ জেগা দিছে। আৰু এইফালে JCB খুদাই চলি আছে, খুদাই। আমি মামা ঘৰত পাই গ'লোহি।
এইটো হৈছে মোৰ মামা ঘৰ। ঐ নাই ওলাল নাই ছাগলী আছে, হাঁহ আছে, কুকুৰা মোকে দিছে কি কৰিছে অকণমান দেৰিকে ঘৰখন মোকে দিছে আহি পাই গ'লোঁ সি মামা ঘৰ। সৰুতে আগতে মামা ঘৰলৈ বহুত অহা হয়, কিন্তু আজিকালি বেছিকৈ অহা নহয় আৰু। বৰ্তমান আমি ঘৰত আহি পাই গ'লোহি আৰু এতিয়া মই দোকানো খুলি ল'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। চাচনিখন দেখুৱালোঁ আপোনালোকক। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বাই বাই।